So guys, আজি হল হাই সেকেন্ডারি প্রথম পরীক্ষা। তো আজি আহিছে পাণ্ডু কলেজ ওচৰত দেখুৱাই আছো আপোনালোকক ভিৰ কেনেকুৱা। তো মাইনা কেনেকুৱা গ'ল তোমাৰ এক্সাম? সন্তুষ্ট ন? পানী আছে, পানী পৰীক্ষা পানী আপোনালোকে শুনিবলৈ পাইছে কেমেৰা পাৰ্চন দিশানৰ সৈতে পৰীক্ষা পানী আৰু বেলেগক দেখাই আছো আমাৰ লগত থাকিব। তোমাৰ এক্সাম নমস্কাৰ, তোমাৰ পৰীক্ষাটো কেনে হ'ল? প্ৰপাৰ বঢ়িয়া। সন্তুষ্ট নে তুমি? একদম। আপোনালোকে শুনিছে কেমেৰা পাৰ্চন কিন্তু আৰু দিশানৰ সৈতে পৰীক্ষা পানী বোলে। আপুনি আৰু দিব মোক যদি আৰু আধা ঘণ্টা এটা দিল হয় বেটাৰ ইংলিছ ৰুমাল কি তাৰ পৰা দিয়া হৈছে নেকি? নাই ৰুমাল খান নিবাই এটা ৰেকৰ্ড কৰি ৰাখিছো। ৰুমাল নিজে লৈ যাব নোৱাৰে, ৰুমাল তাৰ পৰা দিছে। একদম ভাল গেছি ভাল গেছি। আমাৰ মাজত আৰু এজন মেধাৱী ছাত্ৰ আহি পৰিছে। ভাইটি, তোমাৰ পৰীক্ষাটো কেনে গ'ল? ফালি দিছা। এনে আমাৰ কলেজৰ ওপৰত মানে কিবা ক'বে নে? কলেজখন ভাল বেয়া? যিহেতু মই পাণ্ডু কলেজৰে ছাত্ৰ। ঠিকে আছে ন? তো ল'ৰাজনৰ সৈতে আমি বাৰ্তালাপ কৰিলোঁ, ল'ৰাজনে ভালে পাইছে। এনে পৰীক্ষা তুমি কিমান মান মানে মুঠ পাবা? 90+ পাব। বিগ ব্ৰেকিং নিউজ। বঢ়িয়া। ভাইটিকাৰ দিশান শৰ্মা কেমেৰা পাৰ্চন, ধন্যবাদ। পাণ্ডু কলেজৰ বাকৰিত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আমাৰ ভাইটি, তোমাৰ নামটো? আব্দুল মান্নান। আব্দুল মান্নান। তোমাৰ এনে আজি পৰীক্ষা কেনে গ'ল? অনুভৱটো মানে ঠিক ঠাকেই গ'ল, পাছ কৰিলেই হ'ল। হয়। আৰু এটা কথা সুধোঁ, যিহেতু মই পাণ্ডু কলেজৰ ছাত্ৰ, তোমাৰ আমাৰ কলেজখন মানে কেনেকুৱা লাগিল বা চিট কেপাচিটি বহি কেনে বা কলেজখন কেনেকুৱা ধৰণৰ পালা? চিটটো অলপ সৰু হৈছে। তো পাণ্ডু কলেজৰ কৰ্তৃপক্ষক মই এইটো বস্তু জনালোঁ, যিহেতু মই এজন পাণ্ডু কলেজৰে ছাত্ৰ। বাকী এনে পৰীক্ষা ভাল? পৰীক্ষা ঠিকে আছে। এনে কিমান মান তুমি মানে কাভাৰ কৰিলা নাম্বাৰ? 60 ওপৰত থাকিব। 60 ওপৰত। তো ধন্যবাদ ভাইটি, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু দুজনীমান ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ, আমি তেওঁলোকৰ মতামত সুধিলোঁ। তোমাৰ নামটো কি মাইনা? মোৰ নামটো কিবা আজি মই একদম দিয়ে পাহৰি থাকিলোঁ। তো কিমান মান কাভাৰ কৰিলা মাক? মই গোটেইখিনিয়ে খবৰ কৰি দিছোঁ। বাহ, বঢ়িয়া 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 তালি। এনে এটা সৰুকৈ প্ৰশ্ন সুধোঁ, তোমাৰ নামটো কি? মোৰ নামটো তনিষা। বঢ়িয়া। প্ৰথম প্ৰশ্নৰ প্ৰথম উত্তৰ পাৰিছে। তালে ভাল পাব। তোমাৰ নামটো কি মাইনা? তুমি এনে কিমান মান কাভাৰ কৰিছা? হ'ব, ৰিজাল্ট বেয়া হ'লে মাৰিব যাম। মানে এইবোৰ আমাৰ একদম উজ্জ্বল ভৱিষ্যত কামনা কৰা মেধাৱী ছাত্ৰ ছাত্ৰী। ধন্যবাদ আপোনালোকক, ধন্যবাদ। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আজিৰ বাবে এইখিনি আছিল কেমেৰা পাৰ্চন দিশানৰ সৈতে মই ৰিপৰ্টাৰ ইংকু আহমেদ। ধন্যবাদ।